নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আজিৰ ভিডিঅ'ত মই লৈ আহিছোঁ দশম শ্ৰেণীৰ এটি পাঠ দশম শ্ৰেণীৰ ইংৰাজী ফাৰ্ষ্ট ফ্লাইটৰ প্ৰথম পাঠ এ লেটাৰ টু গড এই পাঠটোৰ মই অসমীয়া বিশ্লেষণ আগবঢ়াম গতিকে ভিডিঅ'টো চাই থাকিব এই ভিডিঅ'টো বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বেছিকৈ প্ৰয়োজনীয় গতিকে ভিডিঅ'টো চাব আৰু চোৱাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এ লেটাৰ টু গড ইয়াৰ অসমীয়া অৰ্থ হৈছে ভগৱানলৈ এখন চিঠি এই পাঠটো লিখিছিলে জি.এন. ফ্লেণ্টিছ তেওঁ এই পাঠটোৰ ৰাইটাৰ হয় গতিকে পাঠটো পঢ়াৰ আগতে আমি কিছু কথা জানি ল'ব লাগিব ইয়াতে আছে বিফৰ ইউ ৰিড তাৰ পিছৰ বাক্যকেইটা Lansu is a farmer who writes a letter to God when his crops are ruined. Lansu এজন খেতিয়ক যিয়ে ভগৱানলৈ এখন চিঠি লিখিছিলে যেতিয়া তেখেতৰ শস্যবিলাক নষ্ট হৈ গৈছিলে asking for 100 pesos তেখেতে ভগৱানৰ পৰা 100টা পেছছ বিচাৰিছিলে ইয়াতে যে আছে পেছছটো কি হয় যেনেকৈ আমি মুদ্ৰা ব্যৱহাৰ কৰোঁ আমাৰ দেশত ঠিক তেনেকৈ লেটিন আমেৰিকাত মুদ্ৰাৰ হলনি পেছছ ব্যৱহাৰ কৰা হয় গতিকে সেয়ে লেন্সুৱে 100টা পেছছ বিচাৰি ভগৱানলৈ চিঠি লিখিছিলে ডাজ লেন্সুছ লেটাৰ ৰিচ গড লেন্সুৰ চিঠিখন বাৰু ভগৱানৰ ওচৰ পাইছিলগৈনে ডাজ গড চেণ্ড হিম দ্য মানি ভগৱানে বাৰু তেখেতলৈ পইচা পঠাইছিলনে থিংক হোৱাট ইউৰ এনচাৰ্ছ টু দিছ কুৱেশ্যনছ উড বি এণ্ড গেছ হাউ দ্য ষ্টৰি কণ্টিনিউছ বিফৰ ইউ বিগিন টু ৰিড ইট অৰ্থাৎ ইয়াত কোৱা হৈছে যে তোমালোকে ভাবাচোন ইয়াৰ উত্তৰবিলাক কি হ'ব পাৰে আৰু অনুমান কৰা কেনেকৈ এই ষ্টৰিটো আগবাঢ়িব তোমালোকে পঢ়াৰ আগতে এইখিনি প্ৰশ্ন ইয়াতে দি দিছে গতিকে আহা এবাৰ পাঠটো আৰম্ভ কৰোঁ দ্য হাউচ দ্য অনলি ওৱান ইন দ্য এণ্টাৰ ভেলী ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল এণ্টাৰ মানে হৈছে গোটেই ভেলী মানে উপত্যকা ক্ৰেষ্ট মানে হৈছে ওপৰ অংশ পাহাৰখনৰ ওপৰ অংশ অৰ্থাৎ গোটেই উপত্যকাটোত মাত্ৰ এটাই ঘৰ যিটো সৰু পাহাৰখনৰ ওপৰ অংশত অৱস্থিত ফ্ৰম দিছ হেইট ওৱান কুড চি দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ দ্য ফ্লাৱাৰ্ছ ডেট অলৱেজ প্ৰমিছড এ গুড হাৰ্ভেষ্ট ডটেড মানে ভৰি থকা হাৰ্ভেষ্ট মানে হৈছে শস্য চপোৱা হয় ইয়াতে শস্য উৎপাদন কৰা হ'ব অৰ্থাৎ ঘৰটো যিখিনি ঠাইত আছে বা যিমানখিনি উচ্চতাত ঘৰটো আছে তাৰ পৰা যদি চোৱা যায় তেতিয়াহ'লে নদীখন আৰু ফুলেৰে ভৰি থকা শস্যৰ পথাৰখন দেখা পায় যিয়ে কি কৰে প্ৰমিছড এ গুড হাৰ্ভেষ্ট যাক দেখি মানে অনুমান কৰিব পাৰি যে শস্যৰ উৎপাদন অতি ভাল হ'ব The only thing the earth needed was a downpour or at least a shower. Downpour মানে বৰষুণ আৰু shower মানে বৰষুণ মানে বহুত ডাঙৰ বৰষুণ নহয় গতিকে এই সকলোবোৰ চাই গম পায় যে সেইখিনি ঠাইক মানে খেতিডৰাক এতিয়া কেৱল এজাক বৰষুণৰ প্ৰয়োজন Throughout the morning Lansu, who knew his fields intimately, had done nothing else but see the sky towards the northeast. গোটেই ৰাতিপুৱাটো লেন্সুৱে who knew his fields intimately যিয়ে তাৰ পথাৰখন তাৰ খেতিডৰা ভালদৰে জানে বা বুজি পায় যে খেতিডৰা কেতিয়া কিহৰ প্ৰয়োজন হয় কেনেদৰে যতন ল'ব লাগে ভালদৰে বুজি পায় had done nothing else but see the sky towards the northeast একো কৰা নাছিল কেৱল মাত্ৰ কি কৰিছিলে উত্তৰ পূবৰ আকাশখনৰ ফালে চাই আছিলে কিহৰ কাৰণে চাই আছিলে তো আমি বুজি পালোঁ যে যিহেতু খেতিডৰাক এজাক বৰষুণৰ প্ৰয়োজন হৈছিলে গতিকে লেন্সুৱে আকাশখনৰ ফালে চাই আছিলে কিজানি বৰষুণ যাক আহেই নাও উই আৰ ৰিয়েলি গয়িং টু গেট ছাম ৱাটাৰ ওমেন বুলি ইয়াতে যি কোৱা হৈছে এজন লেন্সুৰ পত্নী হয় গতিকে লেন্সুৱে পত্নীক কৈছে যে এতিয়া আমি নিশ্চয় পানী পাম The woman who was preparing supper replied, Yes, God willing.
মহিলাগৰাকীয়ে কি কৰিছিলে খানা মানে আহাৰ তৈয়াৰ কৰিছিলে আৰু তেখেতে কৈছিলে যে যদি ভগৱানে দিয়ে বা ভগৱানে বিচাৰে তেতিয়াহ'লে নিশ্চয় আমি পানী পাম। দ্য অল্ডাৰ বয়জ ৱৰ ৱৰ্কিং ইন দ্য ফিল্ড। ডাঙৰ ল'ৰাকেইটাই পথাৰত কাম কৰিছিলে। while the smaller ones were playing near the house until the woman called to them all। আৰু সৰু ল'ৰাটোৱে ঘৰটোৰ ওচৰতে খেলি আছিলে until the woman called to them all come for dinner। যেতিয়ালৈকে মানে মহিলাগৰাকীয়ে সিহঁতক খাবৰ কাৰণে মাতা নাছিলে তেতিয়ালৈ ডাঙৰ ল'ৰাকেইটাই পথাৰত কাম কৰিছিলে আৰু সৰু ল'ৰাটোৱে ঘৰটোৰ কাষতেই খেলি আছিলে। It was during the meal that just as Lansu has predicted big drops of rain began to fall। predicted মানে ভৱিষ্যতবাণী কৰা, গতিকে খাদ্য খাই থকাৰ সময়ত লেন্সুৱে কোৱাৰ দৰেই ডাঙৰ ডাঙৰ বৰষুণৰ টোপালবোৰ পৰিবলৈ আৰম্ভ কৰিছিলে। লেন্সুৱে কেনেকৈ প্ৰেডিক্ট কৰিছিলে মানে কেনেকৈ কৈছিলে যে তেখেতে পত্নীক কৈছিলে ইয়াৰ আগতে যে আমি অলপ পানী পাম, গতিকে তেখেতে কোৱাৰ নিচিনাকৈ ডাঙৰ ডাঙৰকৈ বৰষুণৰ টোপালবিলাক সৰি পৰিবলৈ আৰম্ভ কৰিছিলে। ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰচিং। মাউণ্টেইন মানে পাহাৰ, এপ্ৰচিং মানে আহি থকা বা গৈ থকা, গতিকে উত্তৰ পূবৰ ফালে ডাঙৰ ডাঙৰ পাহাৰৰ দৰে মেঘৰ টুকুৰাবিলাক দেখা পোৱা গৈছিলে, অৰ্থাৎ সেই টুকুৰাবিলাক আহি থকা যে দেখা গৈছিলে। দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট। সেই সময়খিনিত বতাহো মানে যিজাক বতাহ বলি আছিলে খুব বিশুদ্ধ, খুব পৰিষ্কাৰ আৰু মধুৰ আছিলে। দ্য মেন ৱেণ্ট আউট ফৰ no other reason than to have the pleasure of feeling the rain on his body। মানুহজনে অৰ্থাৎ লেন্সুৱে তেতিয়া বাহিৰলৈ ওলাই গৈছিলে। তেখেতে বৰষুণৰ যিটো অনুভৱ, বৰষুণ তেখেতৰ শৰীৰত পৰিলে যিটো অনুভৱ হয় সেইটো অনুভৱ অৰ্থাৎ সেই আনন্দটো উপভোগ কৰিবৰ কাৰণে বাহিৰলৈ ওলাই গৈছিলে। এণ্ড when he returned he exclaimed। আৰু যেতিয়া তেওঁ ঘূৰি আহিছিলে তেওঁ কৈছিলে these are not raindrops falling from the sky, they are new coins। এইবিলাক আকাশৰ পৰা সৰি পৰা বৰষুণৰ টোপাল নহয়, এইবিলাক কিছুমান নতুন মুদ্ৰা। The big drops are 10 cent pieces and the little ones are 5s। ডাঙৰ ডাঙৰ টোপালবোৰক 10 পইচা আৰু সৰু টোপালবোৰক 5 পইচা বুলি কৈছিলে। With a satisfied expression he regarded the field of ripe corn with its flowers wrapped in a curtain of rain। অৰ্থাৎ তেখেতে সন্তুষ্টিৰ ভাৱেৰে তেখেতৰ পথাৰখনলৈ চাইছিলে য'ত কেনেকুৱা লাগিছিলে যেন বৰষুণৰ পৰ্দাখনত শস্যৰ যিবিলাক ফুল সেইবিলাক ফুলি থকা, অৰ্থাৎ সেই ফুলবিলাকে বৰষুণৰ যেন এখন কাপোৰত বিভিন্ন ৰঙৰ ফুল তুলি দিছিলে, ঠিক তেনেকুৱা দেখা গৈছিলে। But suddenly a strong wind began to blow and along with the rain very large hailstones began to fall। কিন্তু হঠাতে জোৰকৈ বতাহ বলিবলৈ আৰম্ভ কৰিছিলে আৰু লগতে হেইলষ্টন মানে শিল বৰষুণ, গতিকে ডাঙৰ ডাঙৰ শিল বৰষুণ অৰ্থাৎ ডাঙৰ ডাঙৰ শিল পৰিছিলে, শিল বৰষুণ আৰম্ভ হৈছিলে। These truly did resemble new silver coins। এইবিলাক কিছুমান নতুন ৰূপৰ মুদ্ৰাৰ দৰেই দেখি বা নতুন ৰূপৰ মুদ্ৰাৰ দৰে লাগে। The boys exposing themselves to the rain ran out to collect the frozen pearls। ল'ৰাকেইজনে এই বৰষুণৰ মাজতেই বাহিৰলৈ দৌৰি গৈছিলে আৰু সেই মুকুতাৰ দৰে মানে গোট হৈ পৰি থকা ফ্ৰজেন মানে কঠিন বা গোটা গোট হৈ যোৱা শিলৰ টুকুৰাবিলাক বুটলিবলৈ দৌৰি গৈছিলে বাহিৰলৈ। It is really getting bad now, exclaimed the man। এইটো সঁচাকৈয়ে বহুত বেয়া কথা হ'ল, মানুহজনে কৈছিলে বা তেওঁ ভাৱ প্ৰকাশ কৰিছিলে। কিহৰ কাৰণে কৈছিলে তেখেতে এজাক বৰষুণ বিচাৰিছিলে, কিন্তু যেতিয়া জোৰে বতাহ বলিছিলে আৰু শিল বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিলে তেতিয়া তেখেতে এই কথাষাৰ কৈছিলে। I hope it passes quickly। মই ভাবোঁ যে এই বৰষুণ আৰু বতাহজাক সোনকালে পাৰ হৈ যাব। It did not pass quickly। কিন্তু তেওঁ ভবাৰ দৰেই এইটো ইমান সহজে অৰ্থাৎ এই শিল বৰষুণজাক ইমান সহজতেই পাৰ হৈ যোৱা নাছিলে।
For an hour, the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. এঘণ্টা জুৰি এই শিলবিলাক বৰষুণৰ দৰে ঘৰৰ ওপৰত, বাগিচাত, পাহাৰৰ কাষত, খেতিপথাৰত, লগতে গোটেই ভেলীটোতেই অৰ্থাৎ গোটেই উপত্যকাটোতেই এই শিল বৰষুণজাক পৰিছিলে। The field was white as if covered with salt. গোটেই পথাৰখন বগা হৈ গৈছিলে, যেনেকুৱা নিমখেৰে ঢাকি থ'লে যেনেকুৱা হয়, ঠিক তেনেকুৱা নিমখৰ এটা আৱৰণ পৰি থকাৰ দৰে লাগিছিলে। Not a leaf remained on the trees. গছৰ ডালত এটাও পাত ৰৈ যোৱা নাছিলে। The corn was totally destroyed. শস্যবিলাক destroy মানে ধ্বংস হোৱা, শস্যবিলাক একেবাৰে ধ্বংস হৈ গৈছিলে। The flowers were gone from the plants. ফুলবোৰ গছৰ পৰা সৰি পৰিছিলে, যিবিলাক ফুল খেতিডৰাত আছিলে সেই ফুলবোৰ সৰি পৰিছিলে। Lensu's soul was filled with sadness. লেন্সুৰ হৃদয়খন দুখেৰে ভৰি পৰিছিলে। When the storm had passed, he stood in the middle of the field. যেতিয়া ধুমুহাজাক পাৰ হৈ গৈছিলে, he stood in the middle of the field. তেওঁ পথাৰখনৰ মাজতেই থিয় হৈছিলে। And said to his sons, আৰু ল'ৰাকেইটাক কৈছিলে, a plague of locust wood. লকাষ্ট, ইয়াতে লকাষ্ট মানে হৈছে সাধাৰণতে লকাষ্ট এবিধ পোক হয়। এই পোকবিধে খেতিপথাৰ নষ্ট কৰে বা খেতি পথাৰবিলাক খাই নষ্ট কৰে, গতিকে ইয়াতে লকাষ্ট মানে সেইবিধ পোকৰ কথা কোৱা হৈছে। Have left more than this. যদি লকাষ্ট নামৰ সেই পোকবিধৰ এটা দলো আহিলহেঁতেন, সিহঁতে ইমানখিনি নষ্ট নকৰিলেহেঁতেন, অৰ্থাৎ সিহঁতে অলপ হ'লেও শস্য এৰিলেহেঁতেন। The hail has left nothing. কিন্তু এই শিল বৰষুণজাকে অৰ্থাৎ শিলবোৰে একোৱেই নেৰিলে, সকলোবোৰ ধ্বংস কৰি থৈ গ'ল। This year we will have no corn. এই বছৰ আমাৰ শস্যৰ উৎপাদন নহ'বই, অৰ্থাৎ এই বছৰ আমি শস্যই নাপাওঁ। That night was a sorrowful one. সেইটো ৰাতি বহুত বিষাদপূৰ্ণ অৰ্থাৎ দুখৰ ৰাতি আছিলে। All our work for nothing. তেওঁ কৈছিলে যে আমি কৰা সকলোবোৰ কষ্ট একোৱেই ফল নাপালোঁ, যিমানবিলাক কষ্ট কৰিলোঁ আমাৰ একোৱেই লাভ নহ'ল। There is no one who can help us. আমাক সহায় কৰিবলৈ কোনোৱেই নাই। We will go hungry this year. আমি এই বছৰটো লঘোণেই থাকিব লাগিব, এইবুলি লেন্সুৱে কৈছিলে। আজিৰ ভিডিঅ'টোত মই এই পাঠটিৰ প্ৰথম খণ্ডটি আগবঢ়ালোঁ, অৰ্থাৎ ইয়াৰ ৰৈ যোৱা বাকীখিনি মই দ্বিতীয় খণ্ডত লৈ আহিম। গতিকে পিছৰ খণ্ডটো পাবৰ কাৰণে বা পিছৰ খণ্ডটো চাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে এই পাঠটোৰ ওপৰত কিবা জানিব লগা থাকিলে মোক কমেণ্ট কৰিব, আৰু লগতে শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।